দামটো কিমান লৈছিলে? দামটো 33,000। একদম হেণ্ডচাম লাগিছে। এইফালে আমাৰ অক্ষয় আছে, ডেন্স এটা মাৰি দিয়া অক্ষয়। নমস্কাৰ, আজি অলপ বেলেগ এটাৰ ওপৰত ওলাইছোঁ। জাপি দেখিছে, জাপি পিন্ধি জাপি বুলি কয় আপোনালোকৰ ফালে কি কয় নাজানো, আমাৰ জাপি বুলি কোৱা হয়। মানে পথাৰৰ ক্ষেত্ৰত মানে খেতি কৰা টাইমত ৰ'দ বৰষুণৰ কাৰণে প্ৰয়োজন হয়, যিসকলে কৰে গম পাইছে বাৰু। ঘৰৰ বাৰীয়ে টেঙা খালোঁ, খাই মেলি এতিয়া পথাৰখন চাবলৈ আহি আছোঁ। বলক ভিডিঅ' পৰা তোমালোক গৈ থাকক, চাই থাকক। জাপি বুলি কয় আৰু এইটো পিন্ধি মানে কোৰ চোৰ মাৰিবলৈ বা খেতি ৰোৱনী ৰোৱা যেতিয়া হয় তেতিয়া এইবিলাক পথাৰৰ কাম কাজবিলাকত সহায় হয় আৰু এইটো আজি পিন্ধি লৈছোঁ। তো তেন্তে ভিডিঅ'টো চাই থাকক। এইবিলাক চব কঠীয়াতলি হয়, চব কঠীয়া যিমান সেই পথাৰখনৰ কাৰণে কঠীয়া ইয়াতে পৰা হয়। মানে ধানৰ মাজেদি কি ধুনীয়া এটা নিজৰা পানী বৈ গৈছে চব। আৰু এইখন দেখিবলৈ পাইছে চব কঠীয়াতলি হয়, ইয়াত কঠীয়া সিঁচা হয়। এইফালে দেখিবলৈ পাইছে চব এইবোৰ চব কঠীয়াতলি, যিমান আছে এইবোৰ চব কঠীয়াতলি, ইয়াত কঠীয়া সিঁচা হয়। আৰু সেইখন যে আছিলে বাম পথাৰ, আৰু এইখন হ'ল আমাৰ দ পথাৰ। এইখন চাওক, এইখন দ পথাৰ হয়। পানী হয় যেতিয়া বাৰু পানী শুকালে গৰু চৰু এৰাল দিয়া থাকে। এখন যিমান দূৰলৈকে দেখিছে এইখন গোটেইখন দ পথাৰ হয়, বহুত ডাঙৰ পথাৰ। দ পথাৰ কোৱা হয় মানে দ এডোখৰ। আৰু সেই তাত আছে এইটো মেইন ৰাস্তাটো, এইটো গৈ একদম পূৰা বাইপাছত ওলাইগৈ এনেকৈ কৰি। এইফালে দিচাংমুখ আছে। তো এনেকৈ সৰু ভিডিঅ' ভাগ প্ৰস্তুত কৰি উলিয়ালোঁ নিজৰ গাঁওখনৰ পথাৰখনৰ গাঁৱলীয়া পৰিৱেশৰ ভিডিঅ'। হয়তো ভাল নালাগিবও পাৰে, তো মোৰ বিশেষ ভাল লাগিলে, কাৰণ এখন গাঁৱতে ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা। তো সেইকাৰণে স্মৃতিবিলাক আকৌ যেতিয়া আহোঁ, বহুত দিনৰ মূৰত কৰ্মজড়িত আহিব নোৱাৰোঁ, যেতিয়া আহোঁ মানে মনটো ভাল লাগি যায়, সেই আগৰ স্মৃতিবিলাক মনত পৰি যায়। তো ভাগ শ্বেয়াৰ কৰিলোঁ আপোনালোকলৈ। আশা কৰোঁ ভিডিঅ'ভাগ চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ একদম ধূলি তুলিব। যেতিয়াই মানে গাঁওখনলৈ আহোঁ বা পথাৰখনলৈ আহোঁ, সেই আগৰ নষ্টালজি হৈ যায়, আগৰ স্মৃতিবিলাক মনত পৰে। তো ফ্ৰেণ্ডছ, যদিহে ভিডিঅ'ভাগ চাই ভাল লাগিলে তেন্তে কি কৰিব, ধূলি তুলি দিব। আমাৰ ঘৰৰ পাছফালে পথাৰখন চাবলৈ। তো চাওক কি ধুনীয়াকৈ সেউজীয়া হৈ আছে গোটেইখন। তো ডেন্সটো কেনেকুৱা লাগিলে, দেশী ডেন্স, তো কমেণ্ট কৰিব কেনেকুৱা লাগিলে। একদম পূৰা হিলাই দিছে মাক্কা, পূৰা খাতৰা ডেন্স মাৰে এজন মহাশয়। কেনেকুৱা পালে ভিডিঅ' পৰা সৰু মিনি ব্লগ, তো কমেণ্ট কৰি জনাব। তো পথাৰখনো চোৱা হ'ল বহুত দিনৰ মূৰত আহি, ভাল লাগিলে। তো গৰুকেইটাই ইয়াত এৰাল দি থোৱা আছে, সিহঁতক বাই বাই দি। তো আমিও অক্ষয় এতিয়া ঘৰ যাব লাগে। তো ভিডিঅ' ভাগ চাই কেনে পালে একদম কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব দেই। বাই 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 বাই।